হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই আমাৰ গাঁৱৰ দিখৌ নৈৰ পাৰৰ নদী ঘাটবিলাক দেখাম। চাওকচোন, আজি মই এতিয়া এই নদী ঘাটলৈ গৈ আছোঁ। ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া আমাৰ দিখৌ নৈখন চাওকচোন। পানীখিনি গ্ৰীণ হৈ আছে দেখিছেনে? আৰু এইবোৰ খৰিবোৰ দেখিছে যে ডাঙৰ ডাঙৰ কাঠবিলাক, এইবোৰ যেতিয়া নদী বাঢ়ি যায় তেতিয়া সেই নদী বাঢ়োঁতে মানুহে নাও লৈ ধৰে। তাৰপিছত এতিয়া মই সেই তললৈ নামি যাম, আপোনালোকে চাব, বালিয়েদি যাম। ইমান ভাল লাগে। আৰু এটা সময়ত আমি এই নদীতেই সৰু হৈ থাকোঁতে নদীত গা চা ধুওঁ, কিন্তু এতিয়া আমাৰ গা ধুবলৈ সময় নাইকিয়া নিচিনা হৈ পৰিছে। কি যে দিন আহিছে এইবোৰ। আগতে আমি নদীলৈ বুলি গা ধুবলৈ আহোঁ আৰু এই বালিতে আমি কিমান সময় যে কথা পাতি লগৰ লগত সময় কটাওঁ। চাওকচোন, যদি ভাল লাগে লাইক কমেণ্ট